মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 2ৰে বিভাজ্য, 3ৰে বিভাজ্য আৰু 5ৰে বিভাজ্য হোৱাৰ কিছুমান নিয়ম শিকিম। এতিয়া 2ৰে বিভাজ্য মানে 2ৰে সম্পূৰ্ণভাৱে হৰণ যোৱা। এতিয়া 2ৰে বিভাজ্য আমি অতি সহজত কেনেকৈ গম পাম যে এই সংখ্যাটো এটা ডাঙৰ সংখ্যা, কেনেধৰণে সৰু সৰু সংখ্যা হ'লে বা তোমালোকে গম পাবা। ডাঙৰ সংখ্যা এটা দিলে সেই সংখ্যাটো 2ৰে বিভাজ্য হয় নহয়, 2ৰে সম্পূৰ্ণভাৱে হৰণ যায় নাযায়, এই কথাটো তোমালোকে কেনেকৈ গম পাবা। এতিয়া তাৰ নিয়মটো হৈছে, যিবোৰ ইয়াত লিখি দিছোঁ মই, যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0, 2, 4, 6 আৰু 8ৰ যিকোনো এটা থাকে, হয় যদি 0 থাকে, যদি 2 থাকে, যদি 4 থাকে, যদি 6 থাকে, যদি 8 থাকে, তেন্তে সেই সংখ্যাবোৰ 2ৰে বিভাজ্য হ'ব। যেনে মই 3টা উদাহৰণ লৈছোঁ, 84, 98 আৰু 90। এতিয়া মন কৰা, ইয়াত এককৰ ঘৰত কোনটো কথা কৈছে? এককৰ ঘৰ 84, ইয়াত এককৰ ঘৰ কোনটো? 8, হয়নে? এতিয়া 8টো এককৰ ঘৰ হৈছে 84, এককৰ ঘৰত কি আছে? 4 আছে। গতিকে 4টোক 2ৰে বিভাজ্য হ'ব নাই? 4টোক 2ৰে বিভাজ্য হ'ব, 4টো 2ৰে হৰণ যায়, গতিকে 84 গোটেইটোক 2ৰে হৰণ যাব। ইয়াত মই হৰণ কৰি দেখাইছোঁ, 2ৰে 2, 4 গুণ 8 আৰু 4 নামি আহিলে 2 2 গুণ 4 আৰু ভাগে 0। এতিয়া তুমি নেক্সট 98ৰ এককৰ ঘৰত কি আছে? 8 আছে। আমি নিয়মটো কৰোঁ, যদি এককৰ ঘৰত 8 থাকে 2ৰে বিভাজ্য হয়। সেইকাৰণে ইয়াত লিখি দিছোঁ এককৰ ঘৰত 8 আছে, সেইকাৰণে গোটেই 98টোক 2ৰে বিভাজ্য হ'ব। আৰু তাৰ প্ৰমাণো মই দি দিছোঁ, 2ৰে হৰণ কৰি মই দেখুৱাই দিছোঁ। ঠিক তেনেধৰণে 90, 3 নম্বৰ সংখ্যাটো লৈছোঁ, তাত এককৰ ঘৰত কি আছে? 0 আছে। এককৰ ঘৰত 0 থাকিলেও 2ৰে বিভাজ্য হ'ব। গতিকে 90ক মই 2ৰে হৰণ কৰি দেখুৱাই দিছোঁ, ভাগে 0 হয়, অৰ্থাৎ সম্পূৰ্ণভাৱে হৰণ যায়। এতিয়া আমি নিয়মটো কি শিকিলোঁ? কোনো এটা সংখ্যা, যেতিয়া তোমাক এটা সংখ্যা দিয়া থাকে, তাৰ তোমালোকে কি চাবা? এককৰ ঘৰত কি সংখ্যা আছে চাবা, কি অংক আছে চাবা। কি 0 থাকিব লাগিব, 2 থাকিব লাগিব, 4 থাকিব লাগিব, 6 থাকিব লাগিব আৰু 8 থাকিব লাগিব। এতিয়া নেক্সট আমি চাওঁ 3ৰে বিভাজ্য। 3ৰে বিভাজ্য হোৱা নিয়মটো আছে, যদি যিকোনো সংখ্যাৰ অংককেইটাৰ যোগফলটো যদি 3ৰে হৰণ যায়, তেন্তে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। এতিয়া ধৰা এটা সংখ্যা লোৱা হৈছে 39। 39ত ইয়াত অংককেইটা আছে, মই লিখিয়ে দিছোঁ ভালকৈ। 39 সংখ্যাটোৰ অংককেইটা হৈছে 3 আৰু 9। 3 অংককেইটা কোনটো হৈছে? 3টো এটা অংক আৰু 9টো এটা অংক। 3 আৰু 9টোক যোগ কৰিব লাগিব। মই যোগ কৰিলোঁ, 3 আৰু 9টো যোগ কৰিলে মই কিমান পাম? 12 পাওঁ। এতিয়া এই যোগফলটো 12ক 3ৰে বিভাজ্য হয় নহয়? 12টো ধুনীয়াকৈ 3ৰে বিভাজ্য হ'ব। 3 4 গুণ 12 বাৰ যাব, 3 4 বাৰ যাব, 3 4 গুণ 12। গতিকে তোমাক যদি 12টোক, যিটো যোগফলটোক যদি 3ৰে হৰণ যায়, তেন্তে আমি ক'ব পাৰোঁ যে গোটেই সংখ্যাটোকে কিহেৰে হৰণ যাব? 3ৰে বিভাজ্য হ'ব। মই আন এটা সংখ্যা লৈছোঁ, তোমালোকে চোৱা। সংখ্যাটো হৈছে 315। এইটো মই 1 নম্বৰ সংখ্যা ল'লোঁ আৰু এইটো মই 2 নম্বৰ সংখ্যা ল'লোঁ। এই সংখ্যাটোৰ অংককেইটা আছে? 3টা আছে। কি? 3 এটা, 1 এটা, 5 এটা। আৰু গোটেই 3টা অংক যোগ কৰি দিয়া, 3 যোগ 1 যোগ 5 কিমান হ'ব? 5 3 8 1 9। এতিয়া 9ক 3ৰে হৰণ যাব নাই? 9কটো 3ৰে হৰণ যায়। গতিকে 9ক যদি 3ৰে হৰণ যায়, তেন্তে গোটেই সংখ্যাটো আমাক কি দিছিলে? 315। গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। আন এটা সংখ্যা, আকৌ মই ডাঙৰ সংখ্যা এটা দিলোঁ 5442। ইয়াক 3ৰে হৰণ যায় নাই? বিভাজ্য হয় নাই? তোমাক যদি প্ৰশ্ন কৰে, তোমালোকে কি কৰি দেখাব লাগিব? নিয়মটো কি আছিলে? অংককেইটা আছে 4টা, 5 যোগ 4 যোগ 4 যোগ 2, গোটেইকেইটা যোগ কৰিলোঁ। যোগ কৰিলে আমি কি পাওঁ? 5 4 9, 9 4 13, 14 15 পাওঁ। এতিয়া 15ক 3ৰে হৰণ যাব নাই? 15ক নিশ্চয় 3ৰে হৰণ যাব। কেইবাৰ যাব? 5 বাৰ যাব। গতিকে 15টোক যদি যোগফলটোক যদি 3ৰে হৰণ যায়, তেন্তে গোটেই সংখ্যাটোকে 544টোক কিহেৰে হৰণ যাব? 3ৰে হৰণ যাব। আৰু তাক মই তোমাক হৰণ কৰি দেখুৱাইও দিছোঁ। তোমালোকক এই পেজটো মই ফটো কৰিও পঠিয়াই দিম, তোমালোকে বহীত ভালকৈ লিখি ল'বা। তাৰপিছত হৈছে 5ৰে বিভাজ্য। 5ৰে বিভাজ্য হোৱা কেনেকৈ গম পাবা তোমালোকে? যে কোনো সংখ্যাৰ এককৰ ঘৰত যদি 0 আৰু 5 থাকে, 0 থাকিলে 2ৰেও বিভাজ্য হয়, 0 থাকিলে 5ৰেও বিভাজ্য হ'ব, বুজিছা? এতিয়া কোনো সংখ্যাৰ এককৰ ঘৰত যদি 0 আৰু 5 থাকে, এই অংক দুটা যদি থাকে, তেন্তে সংখ্যাটো 5ৰে বিভাজ্য হ'ব। এক্সাম্পল দিছোঁ, প্ৰথমতে 50 একৰ ঘৰত কি আছে? একক কোনটো? এইটো একৰ ঘৰ। একৰ ঘৰত কি আছে? 0। গতিকে ইয়াক কিহেৰে হৰণ যাব? 5ৰে হৰণ যাব। আৰু 5ৰে হৰণ কৰিলে কেইবাৰ যাব? 5 10 গুণ 50 হ'ল। নেক্সট মই আৰু এটা সংখ্যা লৈছোঁ 2555।
ডাঙৰ সংখ্যা এটা লৈছোঁ, ইয়াৰ এককৰ ঘৰ কোনটো আছে 5, এইটো সংখ্যা এককৰ ঘৰৰ অংক। এককৰ ঘৰৰ অংকটো কিহেৰে হৰণ যাব, 5 যদি এককৰ ঘৰত 5 আছে, কোৱা হৈছে যে এককৰ ঘৰত হয় 0 থাকিব লাগিব নহয় 5 থাকিব লাগিব। যিহেতু 5 আছে গতিকে গোটেই সংখ্যাটো কিহেৰে হৰণ যাব, 5ৰে হৰণ যাব। এতিয়া আমি নেক্সট কেইটামান অংক লৈছোঁ। তলৰ কোনবোৰ সংখ্যা 2ৰে বিভাজ্য হ'ব। মই সংখ্যা 1 2 3 4 5 6 7টা সংখ্যা লৈ লৈছোঁ, কিন্তু তোমালোকে কাৰণ দেখাব লাগিব। প্ৰথম সংখ্যাটো মই এনেধৰণে তোমালোকে অংকবোৰৰ উত্তৰ কৰিব লাগিব। মই দুটা এক্সাম্পল দেখাই দিছোঁ। 45 লৈছোঁ, 45ৰ তোমালোকে 2ৰে বিভাজ্য। 2ৰে বিভাজ্য হ'বলৈ কি থাকিব লাগিব, এককৰ ঘৰত 0 2 4 6 8 হয়নে। এতিয়া তোমাৰ 45ৰ এককৰ ঘৰত কি আছে, 5 আছে। 5 থাকিলেতো 2ৰে বিভাজ্য নহয়, সেইকাৰণে কৈছোঁ 2ৰে বিভাজ্য নহয়। কাৰণ কেলৈ লিখিলোঁ, এককৰ ঘৰত 5 আছে হ'ল। নেক্সট অংকটো দিছোঁ 252, ইয়াক 2ৰে বিভাজ্য হয়নে সুধিছে। এতিয়া এককৰ ঘৰত চাবা, এককৰ ঘৰত কি আছে, 2 আছে। 2 যদি আছে তেনেহ'লে বিভাজ্য হ'ব, সেইকাৰণে লিখিছোঁ 2ৰে বিভাজ্য হ'ব। কি কাৰণ এককৰ ঘৰত 2 আছে। তেনেধৰণে তোমালোকে CDEF কেইটা তোমালোকে কৰিবা, আৰু তোমালোকে বিভাজ্য হ'লে হয় লিখিবা, নহ'লে নহয় লিখিবা, আৰু ছাইডত কাৰণটো লিখি দিবা। তাৰপিছত নেক্সট লিখিলোঁ তলৰ কোনবোৰ সংখ্যা 5ৰে বিভাজ্য হ'ব। 5ৰে বিভাজ্য হ'ব, মই 5টা অংক দিছোঁ। আমি 5ৰে বিভাজ্য হ'লে চাব লাগিব এককৰ ঘৰৰ অংকত কি থাকিব লাগিব, 0 আৰু 5। ইয়াত এককৰ ঘৰত কি আছে, 6 আছে, গতিকে 5ৰে বিভাজ্য নহয়। ইয়াত এককৰ ঘৰত কি আছে, 0 আছে, সেইকাৰণে 5ৰে বিভাজ্য হ'ব। এইটো এককৰ ঘৰত কি আছে, 5 আছে, গতিকে ইয়াত 5ৰে বিভাজ্য হ'ব। ইয়াত এককৰ ঘৰত কি আছে, 0 আছে, গতিকে 5ৰে বিভাজ্য হ'ব। ইয়াত এককৰ ঘৰত কি আছে, 2 আছে, গতিকে 2 থাকিলে বিভাজ্য নহয়। সেইকাৰণে এটা অংক মই লিখি দিছোঁ যে 5256 এই সংখ্যাটো এককৰ ঘৰত কি আছে, 6 আছে। যিহেতু 6 থাকিলে বিভাজ্য নহয়, সেইকাৰণে মই লিখিলোঁ 256ক 5ৰে বিভাজ্য নহয়। কি কাৰণে নহয়, কাৰণ এককৰ ঘৰত 6 আছে। এনেধৰণে তোমালোকে উত্তৰটো কাৰণসহ মই যেনেধৰণে লিখিছোঁ তোমালোকে কৰি পঠিয়াবা।